নমস্কাৰ জিকে চেণ্টাৰ আসাম ইউটিউব চেনেলটোত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আসাম হিষ্ট্ৰী 4 নম্বৰ পাৰ্টটো আলোচনা কৰিম আৰু আপোনালোকে আগৰ পাৰ্টখিনি যদি চোৱা নাই গৈ ভিডিঅ'ৰ লিংকত গৈ চাই ল'ব। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে হোৱাট ৱাজ দ্য ফাৰ্ষ্ট কেপিটেল অফ চুতীয়া কিংডম? চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিলে? অপশ্যনখিনি আমাৰ দিয়া আছে মাইবং, হাজো, কোচবিহাৰ, স্বৰ্ণগিৰি। চুতীয়া কিংডমৰ প্ৰথম কেপিটেল আছিলে আমাৰ কি? মাইবং। মাইবং আছিলে চুতীয়া কিংডমৰ প্ৰথম ৰাজধানী। আৰু চুতীয়া কিংডমৰ কথা যদি আমি আৰু যদি বিতংভাৱে চাব যাওঁ, চুতীয়া কিংডমে কি আছিলে? ফাৰ্ষ্ট ফায়াৰ ক্ৰেকাৰ্ছ বা বাৰুদ ফাৰ্ষ্ট চুতীয়া কিংডমে আমাৰ অসমত ইউজ কৰিছিলে। আৰু চুতীয়া কিংডমৰ বিষয়ে আৰু এটা আছে কি? সতী সাধিনী বীৰংগনাও আমাৰ চুতীয়া কিংডমৰে এজনী বীৰংগনা আছিলে। আৰু সতী সাধিনী কাৰ জীয়ৰী আছিলে? সতী সাধিনীৰ ধীৰনাৰায়ণ বা ধৰ্মধ্বজপালৰ জীয়ৰী আছিলে। আৰু সতী সাধিনীৰ হাজবেণ্ডৰ নাম কি আছিলে? নীতিপাল। ঠিক আছে, পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। হু ইজ কনচিডাৰ্ড টু বি দ্য গ্ৰেটেষ্ট পয়েট অফ আহোম পিৰিয়ড? কাক আহোম যুগৰ সৰ্বশ্ৰেষ্ঠ কবি বুলি গণ্য কৰা হয়? আৰু ইয়াৰ অপশ্যনখিনি দি আছে কি? চণ্ডীদাস, কবিৰাজ চক্ৰৱৰ্তী, হংসবেদ নে মনকৰ? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি? কবিৰাজ চক্ৰৱৰ্তী। কবিৰাজ চক্ৰৱৰ্তী আছিলে কি? আহোম যুগৰ সৰ্বশ্ৰেষ্ঠ কবি। ঠিক আছে, পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। হু ব্ৰট দ্য টেকন'লজি অফ ৱেট ৰাইচ কাল্টিভেশ্যন ইন আছাম? আমাৰ বৰ্তমান যেনেকৈ আমি অসমত খেতি কৰোঁ, এইটো খেতি কৰা পদ্ধতিটো অসমত কোনে আনিছিলে প্ৰথমবাৰৰ বাবে? অপশ্যনখিনি দি আছে কি? চুতীয়াসকলে, কছাৰীসকলে, আহোমসকলে নে মৰাণসকলে? আহোম। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি? আহোমসকলে অহাৰ আগতে অসমত ৱেট ৰাইচ কাল্টিভেশ্যন হোৱা নাছিলে। আহোমসকল অহাৰ পিছৰ পৰাহে ৱেট ৰাইচ কাল্টিভেশ্যন ষ্টাৰ্ট হৈছিলে। ঠিক আছে, পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। হু ৱাজ দ্য ফাৰ্ষ্ট কিং অফ আছাম টু পাৰফৰ্ম অশ্বমেধ যজ্ঞ? অপশ্যনখিনি দি আছে আমাৰ কি? কল্যাণ বৰ্মন, মহেন্দ্ৰ বৰ্মন, পুষ্য বৰ্মন নে ভূতি বৰ্মন? কোন আছিলে? ফাৰ্ষ্ট অশ্বমেধ যজ্ঞ কৰা আছিলে কোন? আমাৰ অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কি? মহেন্দ্ৰ বৰ্মন। আৰু বৰ্মন ডাইনেষ্টিৰ কথা বুলিলে আমি প্ৰথম ৰজা কোন আছিলে আমি জানোৱে? পুষ্য বৰ্মন। আৰু শেষৰজন ৰজা কোন আছিলে? শেষৰজন ৰজা আছিলে কি? ভাস্কৰ বৰ্মন। আৰু ভাস্কৰ বৰ্মনৰ দিনতে আমাৰ কি? অসমলৈ কোন আহিছিলে? অসমলৈ বা ভাৰতলৈ হিউৱেন চাং আহিছিলে। ঠিক আছে, আৰু ভাস্কৰ বৰ্মনে নালন্দা ইউনিভাৰ্চিটিত তেওঁৰ চিল বা মোহৰ এটা এৰি আহিছিলে তাত। ঠিক আছে, আৰু তাত আমি সেইখিনি কথা জানিবলৈ পাওঁ। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। হোৱাট ইজ দ্য নেম অফ দ্য বুক ডেট কম্পেয়াৰ্ছ ভাস্কৰ বৰ্মন উইথ গ্ৰেণ্ডফাদাৰ ভীষ্ম? সেইখন কোনখন কিতাপ আছিলে য'ত ভাস্কৰ বৰ্মনক ভীষ্মকৰ লগত তুলনা কৰা হৈছিলে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমাৰ কি হ'ব? আৰু অপশ্যনখিনি দি আছে কি? হৰ্ষচৰিত, কলিকা পুৰাণ, মহাভাৰত, অৰ্থশাস্ত্ৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? আমাৰ হৰ্ষচৰিতত ভাস্কৰ বৰ্মনক গ্ৰেণ্ডফাদাৰ ভীষ্মৰ লগত তুলনা কৰিছে। অৰ্থশাস্ত্ৰ কি আছিলে? অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিলে? কৌটিল্য। ঠিক আছে, পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য আৰ্লিয়েষ্ট এপিগ্ৰাফিক চ'ৰ্চ ডিস্কভাৰ্ড ইন আছাম? আৰু অপশ্যনখিনি দি আছে কি? উমাচল শিলালিপি, ডুবিৰ তাম্ৰলিপি, নিধানপুৰ তাম্ৰলিপি নে পৰ্বতীয়া তাম্ৰলিপি? আৰু আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? উমাচল শিলালিপি। ঠিক আছে, প্ৰাচীনতম শিলালিপি অসমৰ যদি আমি ক'ব যাওঁ উমাচল শিলালিপি। আৰু ক'ত আছে এইটো উমাচল শিলালিপি? কামৰূপত। ঠিক আছে, পিছৰ প্ৰশ্নলৈ আহিছোঁ। হু ৱাজ বকুল কায়স্থ? বকুল কায়স্থ নহয়, কামৰূপৰ এজন জ্যোতিষী, কামৰূপৰ এজন কবি, কামৰূপৰ এজন ইতিহাসবিদ নে কামৰূপৰ এজন গণিতজ্ঞ? বকুল কায়স্থ কোন আছিলে? বকুল কায়স্থ কামৰূপৰ এজন গণিতজ্ঞ আছিলে। আৰু বকুল কায়স্থ কি লিখিছিলে? কিতাপ কি আছিলে? কিতাবত মঞ্জুৰী, তাৰপিছত লীলাৱতী। ঠিক আছে, পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। দ্য পোষ্ট ডেট ৱাজ হেল্ড বাই দেয়াৰ এপেৰেণ্ট টু দ্য থ্ৰন
during the Ahom reign was known as আহোমৰ শাসনকালত সিংহাসনৰ উত্তৰাধিকাৰীয়ে ধাৰণ কৰা পত্ৰক কি বুলি জনা গৈছিল লৰা ৰজা ৰাজকুমাৰ ৰজা চাৰিঙীয়া ৰজা নে ৰাজকুমাৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি চাৰিঙীয়া ৰজা পিছৰ প্ৰশ্নটোলৈ আহিছো who was the founder of মায়ামাৰা সত্ৰ মায়ামাৰা সত্ৰৰ প্ৰতিষ্ঠাপক কোন আছিল অপচনখিনি দি আছে শংকৰদেৱ মাধৱদেৱ অনিৰুদ্ধদেৱ নে দামোদৰদেৱ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি অনিৰুদ্ধদেৱে আছিলে মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাপক কোন আৰু পিছৰ প্ৰশ্নলৈ আহিছো which of the following Ahom king was the first to adopt Hindu title স্বৰ্গনাৰায়ণ হিন্দু টাইটেল স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা আহোমৰ প্ৰথমজন ৰজা কোন আছিল অপচনখিনি দি আছে আমাৰ কি চুক্লেংমুং চুহুংমুং চুবিনফা নে চুদাংফা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি আমাৰ শুদ্ধ উত্তৰটো হ'ব চুহুংমুঙে আছিলে কোন ফাৰ্ষ্ট স্বৰ্গনাৰায়ণ টাইটেলটো লোৱা ঠিক আছে পিছৰ প্ৰশ্নলৈ আহিছো which of the following Ahom king conducted the first organized population census ফাৰ্ষ্ট সংগঠিত জনসংখ্যাৰ লোকপিয়ল অনুষ্ঠিত কোনে কৰিছিল আহোমৰ চুহুংমুং চুকামফা চুবিনফা নে চুকাফা আৰু ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব কোন শুদ্ধ উত্তৰটো হ'ব কোন চুহুংমুং পিছৰ প্ৰশ্নলৈ আহিছো বিশ্বসিংহ was earlier called as কি বিশ্বসিংহক আগতে কি বুলি জনা হৈছিল চিলাৰায় হাৰিয়া মণ্ডল বিশু নে মল্লদেৱ আৰু কি বিশ্বসিংহক কি বুলি জনা হৈছিল বিশু বুলি জনা হৈছিল চিলাৰায়ৰ কথা অপচন দি আছে চিলাৰায়ৰ আমাৰ আৰু এটা সংস্কৃত নাম কি আছিল শুক্লধ্বজ হাৰিয়া মণ্ডল কি আছিল আমাৰ কোচ ৰজাৰ প্ৰিডেচেছৰ আছিল ঠিক আছে আৰু মল্লদেৱ কোন আছিল মল্লদেৱ আছিল আমাৰ কোন নৰনাৰায়ণ পিছৰ প্ৰশ্নলৈ আহিছো ইন দা সংস্কৃত ইনস্ক্ৰিপশ্যন ইন দা নেম অফ নৰনাৰায়ণ মেনশ্যন এজ ইয়াৰ আগৰটোত আমি কৈ আহিলো নৰনাৰায়ণক কি বুলি জনাইছিলে মল্লদেৱ ঠিক আছে আগৰ কোৱেশ্চনটোলৈ পিছৰ কোৱেশ্চনলৈ আহিছো হু was the father of লাচিত বৰফুকন অপচনখিনি দিয়া আছে আমাৰ কি আতন বুঢ়াগোহাঁই মোমাই তামুলী বৰবৰুৱা লালুখোলা বৰফুকন নে ৰুচিনাথ বুঢ়াগোহাঁই লাচিত বৰফুকনৰ দেউতাকৰ নাম কি আছিলে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কি মোমাই তামুলী বৰবৰুৱা লাচিত বৰফুকনৰ দেউতাকৰ নাম আছিলে মোমাই তামুলী বৰবৰুৱা পিছৰ প্ৰশ্নটোলৈ আহিছো নেম দ্য ইউৰোপিয়ান মাৰ্চেণ্ট হু হেড এক্সটেনচিভ চল্ট ট্ৰেড ইন আহোম কিংডম আহোমৰ সময়কালত আহোমৰ ৰাজত্ব কালত অসমত নিমখৰ ব্যৱসায় কৰা মানুহজনৰ নাম কি আছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি ডেনিয়েল ৰোছে আছিলে সেইজন যোনে অসমত নিমখৰ ব্যৱসায় কৰিছিলে পিছৰ প্ৰশ্নটোলৈ আহিছো হুইচ কিং অফ দ্য কমতা কিংডম টুক দ্য টাইটেল অফ কমতেশ্বৰ ফৰ দ্য ফাৰ্ষ্ট টাইম কোন ৰাজ্যত প্ৰথমবাৰৰ বাবে কমতেশ্বৰ উপাধি গ্ৰহণ কৰিছিলে অপচনখিনি দি আছে অৰিমত্ত মৃগাংক সন্ধ্যা নে সিন্ধু আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমাৰ কি সন্ধ্যাই আছিলে প্ৰথম যোনে কমতেশ্বৰ টাইটেলটো গ্ৰহণ কৰিছিলে পিছৰ প্ৰশ্নটোলৈ আহিছো হু was killed by the first নৰকা কিং নৰকাসুৰা and established the ভোমা ডাইনেষ্টি প্ৰতিষ্ঠা কৰা প্ৰথম নৰকাসুৰক হত্যা কৰি মানে ভোমা ডাইনেষ্টি প্ৰতিষ্ঠা কৰা ৰজাজন কোন আছিলে অপচনখিনি দি আছে ঘটকাসুৰ পুষ্প বৰ্মন ভাস্কৰ বৰ্মন মহিৰাংগ দানৱ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি ঘটকাসুৰ পিছৰ প্ৰশ্নটোলৈ আহিছো নৰকাসুৰ was killed by নৰকাসুৰক কোনে হত্যা কৰিছিলে বানাসুৰ শ্ৰীকৃষ্ণ শিৱ নে ভগদত্ত আৰু নৰকাসুৰক কোনে হত্যা কৰিছিলে শ্ৰীকৃষ্ণই হত্যা কৰিছিলে ঠিক আছে পিছৰ প্ৰশ্নটোলৈ আহিছো দ্য হিষ্টৰিকেল একাউণ্ট অফ এনচিয়েণ্ট আছাম বিগিনছ উইথ দ্য এষ্টাব্লিছমেণ্ট অফ হুইচ ডাইনেষ্টি অসমত কোনটো ডাইনেষ্টিৰ পৰা আমি হিষ্টৰিকেল একাউণ্টখিনি আমি ষ্টাৰ্ট হৈছিলে তাৰ আগৰ যোনখিনি আছিলে কি
সেইখিনি কি আছিলে মাইথলজিক্যাল আছিলে মাইথলজিক্যাল ক্যাৰেক্টাৰ আছিলে পিছৰ হিষ্ট্ৰী বুলি আমি ক'ব গ'লে যোনটো বস্তুৰ আমি কি পাইছো কিবা এটা প্ৰুফ পাইছো সেইটো আমাৰ হিষ্ট্ৰিকেল ডাইনেষ্টি কেতিয়াৰ পৰা কোন আছিলে সেইটো আছিলে আমাৰ অসমৰ বৰ্মন ৰাজবংশৰ দিনৰ পৰা হিষ্ট্ৰিকেল এৰা বিগিনছ হৈছিলে অসমৰ আৰু আমাৰ আজি শেষৰটো প্ৰশ্নটোলৈ আহিছো হু ৱাজ দ্য ফাৰ্ষ্ট কছাৰী কিং এট খাছপুৰ কাছাৰ খাছপুৰৰ প্ৰথম কছাৰী ৰজা কোন আছিলে অপচনখিনি দি আছে কি গোবিন্দ চন্দ্ৰ নাৰায়ণ নিৰ্ভয় নাৰায়ণ হৰিশ্চন্দ্ৰ দ্বিতীয় নে কৃষ্ণচন্দ্ৰ নাৰায়ণ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হৰিশ্চন্দ্ৰ নাৰায়ণ ঠিক আছে তো আজিলৈ এইখিনিয়ে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ ভিডিঅ'টো ভাল পালে কমেন্ট কৰি জনাব আৰু লগতে বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব থ্যাংক ইউ